हेलो फ्रेंड्स সকলোকে নমস্কাৰ আজি হৈছে লাচিত দিৱস গতিকে লাচিত দিৱস উপলক্ষে আমি জানো লাচিত কোন আছিল আৰু লাচিতে কেনেকৈ বৰফুকন পদ পাইছিল আৰু লাচিতে বৰফুকনৰ হৰাই ক্ষেত্ৰত যুদ্ধত কেনেকৈ জয়ী হোৱাত বৰ্তি হৈছিল আহক ভিডিওটো চাওঁ লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ। লাচিত বৰফুকনৰ নিৰ্ভীকতা, আত্মমৰ্যাদা, সামৰিক দক্ষতা, বুদ্ধি কৌশল, জগতৰ প্ৰতি অকপট আনুগত্য, গভীৰ দেশপ্ৰেম আদি গুণৰ বাবে তেওঁ অসমৰ ইতিহাসত জাকত জিলিকা হৈ পৰিছিল। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লাচিত বৰফুকনে দিখৌমুখৰ ৰণত মোগল সৈন্যৰ লগত যুদ্ধ কৰাৰ প্ৰথম অভিজ্ঞতা লাভ কৰিছিল। লাচিত বৰফুকনে প্ৰথমে ঘোঁৰা বুৰুৱা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পাছত দলীয়া বৰবৰুৱা, শিমলুগুৰিয়া ফুকন, স্বৰ্গদেউৰ দোলাকাষৰীয়া বৰুৱা, শেষত বৰসেনাপতি হিচাপে বৰফুকন হয়গৈ তেওঁ। লাচিত বৰফুকন সাধাৰণতে কলিয়াবৰৰ পৰা গুৱাহাটীলৈ উক্ত অঞ্চলটোত তেওঁ শাসনৰ দায়িত্বত আছিল বিশেষকৈ ৰজা চক্ৰধ্বজ সিংহই তেওঁ গুৱাহাটীৰ ওপৰত চোৱাচিতা কৰাত বিশেষ গুৰুত্ব দিছিল। বৰসেনাপতি লাচিত বৰফুকনক কলিয়াবৰৰ পৰা গুৱাহাটীলৈ এই খণ্ডত যাৱতীয় শাসনভাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। সেইমতে লাচিত বৰফুকনে বিষয়ভাৱ পাইছিল ৰজা চক্ৰধ্বজ সিংহৰ দিনত। এই অঞ্চলটো চাওক, কলিয়াবৰৰ পৰা গুৱাহাটী বিস্তীৰ্ণ অঞ্চল। এয়া বিশেষকৈ গুৱাহাটী চোৱাচিতাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল ৰজা চক্ৰধ্বজ সিংহই। আৰু তেওঁক বৰসেনাপতি পতা হৈছিল 1667 খ্ৰীষ্টাব্দৰ 22 আগষ্টৰ দিনা পৰা। মই ইয়াৰ পাছত দেখুৱাম আপোনালোকক ৰেডমাৰ্ক কৰি অঞ্চলটো। ইয়া চাওক, এই ৰেডমাৰ্ক কৰা অঞ্চলটো কলিয়াবৰৰ পৰা গুৱাহাটীলৈ এই বিস্তীৰ্ণ অঞ্চলটোতেই লাচিত বৰফুকনে কাৰ্যভাৰ লৈছিল। 1667 চনৰ 20 আগষ্ট তাৰিখে আহোম সৈন্যৰ দুভাগত হৈ ব্ৰহ্মপুত্ৰইদি গুৱাহাটী অভিমুখে ভতেনী যাত্ৰা আৰম্ভ কৰে। বৰফুকনে কলিয়াবৰত ঘাটি পাতি থকা মোগলৰ লগত যুদ্ধ কৰিবলৈ ললে। গুৱাহাটীত থকা মোগল ফৌজদাৰ ছৈয়দ ফিৰোজ খান এনে এক আক্ৰমণৰ কাৰণে মুঠেই প্ৰস্তুত নাছিল। আহোম সেনাই মোগলৰ গুৱাহাটী আৰু ইটাখুলিৰ দুয়োটা দুৰ্গ অধিকাৰ কৰে। তেওঁলোকে পাটচাহী ভঁৰালৰ পৰা হাতী, ঘোঁৰা, হিলৈ, টকা আদি ভালেমান বয় বস্তু পালে। গুৱাহাটী উদ্ধাৰে অসমৰ গৌৰৱ ঘূৰাই আনিলে। দিল্লীৰ সম্ৰাট আলমগীৰ পাটশ্বাহ ঔৰংজেবে গুৱাহাটী পতনৰ বাতৰি পাই লৰালৰিকৈ অম্বৰৰ অধিপতি ৰজা ৰামসিংহক অসমলৈ অভিযানলৈ পঠিয়ালে। লগতে গুৱাহাটীৰ অভূতপূৰ্ব ফৌজদাৰ ৰছিদ খাঁকো সহকাৰী সেনাপতি হিচাপে পঠিয়াই মোগলৰ সেনাবাহিনীত প্ৰধানকৈ ৰাজপুত আৰু হিন্দুস্তানৰ আন আন ঠাইৰ সৈন্য আৰু পালি সেনাপতিসকল আছিল। মোগলৰ দুৰ্জয় বাহিনী ৰঙামাটিত ভৰি দিয়াৰ লগে লগে আহোম সৈন্যও ৰণক্ষেত্ৰলৈ বুলি সাজু হল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে বৰফুকনে নিজ দেশ ৰক্ষাৰ দায়িত্ব ললে আৰু উত্তৰ পাৰে আমিনগাঁৱত এটি গড় সাজিবলৈ ঠিক কৰি লাচিত বৰফুকনে মোমায়েকক সেই কামৰ ভাৰ দিলে। কিন্তু লাচিতৰ মোমায়েকে এই কামত গাফিলতি কৰা দেখি দেশতকৈ মোমাই ডাঙৰ নহয় বুলি ততালিকে তেওঁক বধ কৰা হল। এই দেখি বাকী প্ৰজাগণে ততাতৈয়াকৈ গড় নিৰ্মাণ কৰিবলৈ ধৰিলে। ইয়াৰ পাছত লাচিত বৰফুকনে যুদ্ধৰ বাবে আৰু কিছু সাজু হৈ লওঁ বুলি চলচাতুৰি খটুৱাই থাকোঁতেই ৰামসিংহ সাজু পালেহি। তাৰ পৰাই আগুৱাই 1669 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত লুইতৰ পাৰৰ আগেথুৰিত ছাউনি পাতি বহিল।
শৰাইঘাটৰ যুদ্ধত দুখন ঠাই বিশেষভাৱে গুৰুত্বপূৰ্ণ। এখন হৈছে আমিনগাঁও আৰু আন এখন হৈছে আগিয়াঠুৰি। এই আমিনগাঁৱত আহোম সেনাই নিজৰ ঘাটি পাতিছিল, আনহাতে আগিয়াঠুৰিত আকৌ মোগল সেনাই ঘাটি পাতিছিল। মোগল সেনাই আহোমৰ ঘাটিৰ ওচৰৰ আমিনগাঁও সন্মুখত কোঠ মাৰিলে। তাতে এখন চুচুৰাকৈ ৰণ লাগে, কিন্তু ৰণত কাৰো জয় নহল। ইয়াৰ পাছত আগিয়াঠুৰিৰ যুদ্ধত আহোম সেনা জয়ী হয় আৰু আগিয়াঠুৰি আহোমৰ দখললৈ যায়। ইতিমধ্যে বাৰিষা আহি পৰে আৰু মোগলৰ দুৰ্যোগ আৰম্ভ হয়। 1669 আৰু 1670 এই 2 বছৰ মোগল আৰু আহোমৰ মাজত চেগা-চেৰেকাভাৱে যুদ্ধ চলে। মাজে মাজে শান্তিৰ প্ৰস্তাৱো চলি আছিল, যদিও মোগল সেনাই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে স্থলভাগেৰে আগুৱাবলৈ চেষ্টা কৰি বাৰে বাৰে বিফল হল। অৱশ্যে মাজতে আলৈবৈ নামৰ কঠোৰ যুদ্ধত আহোমৰ সাময়িক বিপৰ্যয় ঘটে। শৰাইঘাটৰ যুদ্ধৰ সময়ত কিছু সময়ৰ বাবে হ'লেও অসমীয়া সেনাৰ মনোবল ভাঙিছিল, কাৰণ ইতিমধ্যে ৰজা চক্ৰধৰ সিংহ টান নৰিয়াত পৰি তেওঁৰ ইতিমধ্যে মৃত্যু হৈছিল। তাৰোপৰি লাচিত বৰফুকনো টান নৰিয়াত পৰি আছিল। যুদ্ধৰ এনে ৰেহ ৰূপ চলি থকা অৱস্থাতে 1670 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ৰজা স্বৰ্গদেউ চক্ৰধৰ সিংহৰ মৃত্যু হয়। তাৰ পাছত তেওঁৰ ভায়েক উদয়াদিত্য সিংহ সিংহাসনত উঠিল। অৱশেষত মোগল সেনাপতি ৰামসিংহই স্থলযুদ্ধত নোৱাৰি নৌযুদ্ধত লাগিল। আন্ধাৰ বালিয়েদি সুৰুঙা উলিয়াই মোগল সেনা আগবাঢ়ি আহিবলৈ ধৰিলে। এই সংকটপূৰ্ণ মুহূৰ্তত বৰসেনাপতি লাচিত বৰফুকন আছিল নৰিয়াপাটিত। অৱস্থাৰ বেয়াৰ ফালে ঢাল লোৱাত লাচিতে নৰিয়াগাৰে নাওত উঠি জঁপিয়াই পৰে। কামাখ্যা, ইটাখুলি, অশ্বক্লান্তকে ধৰি গোটেই ব্ৰহ্মপুত্ৰৰ বুকুত এখন তয়ামৰা জলযুদ্ধ লাগিল। মোগলক আহোম সেনাই লুইতৰ বুকুতে কাটি মাৰি খাস্তাং কৰিলে। লগে লগে বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ এইদৰে অৱসান ঘটিল। ৰজা ৰামসিংহই পৰাজয়ৰ গ্লানি লৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হল। উভতি যাওঁতে অসমীয়া বীৰত্বক পঞ্চমুখে প্ৰশংসা কৰি গল।